পুৱাৰ হাঁহি চেঁচা বতাজাকে দৰদি দৰদি মলয়াইছো মাজাছে জেতুকা পাতৰ দৰে জেতুকা পাতৰ দৰে। কিরে দোস্ত, এই পুৱাই পুৱাই আনন্দ মনেৰে গান গাই গাই ক'ত গৈ আছা? ইমান ফূৰ্তি যে কিয়? আজি মোৰ পুলিচৰ ইণ্টাৰভিউ আছে, তাকে গৈ আছো ইণ্টাৰভিউটো দি আহোঁ। দে দোস্ত যোৱা, অভিনন্দন থাকিল। চাকৰিটো হ'লে আমাক মিঠাই খুৱাব লাগিব দে। খুৱাম দে দোস্ত, দোৱা কৰিবি মোৰ কাৰণে পুলিচৰ চাকৰিটো যাতে হয়। লা 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 লা। আমাৰ নেক্সট প্ৰতিযোগী কোন আছে ভিতৰলৈ সোমাই আহা। আচ্ছা কোৱাচোন, 1 কিলো আপেলৰ দাম 100 টকা হ'লে 100 গ্ৰাম আপেলৰ দাম কিমান হ'ব? স্যাৰ, 100 গ্ৰাম আপেল যদি টকাৰে কিনিব লাগে তেন্তে মই পুলিচ হ'ম কিহৰ বাবে? যদি তোমাৰ দেউতাই কিনিবলৈ যায় তেন্তে কিমান হ'ব কোৱা? স্যাৰ, মোৰ দেউতাৰ দাঁতেই নাই, মাত্ৰ কলহে খাব পাৰে। আচ্ছা, যদি তোমাৰ ভাইটিয়ে কিনিবলৈ যায় তেন্তে কিমান হ'ব কোৱা? স্যাৰ, মোৰ ভাইটিয়ে যদি 100 গ্ৰাম আপেলেই কিনিব তেন্তে অযথা 1 কিলো আপেলৰ দাম কিয় সুধিব কওকচোন? যদি সাধাৰণ কোনোবাই কিনে তেতিয়াহ'লে কিমান হ'ব কোৱা? স্যাৰ, সাধাৰণ মানুহৰ জানো আপেল কিনাৰ ক্ষমতা আছে? আচ্ছা, যদি বহুত পইচা থকা কোনোবাই কিনে তেন্তে কিমান হ'ব কোৱা? স্যাৰ, পইচা থকা মানুহ এজনে জানো মাত্ৰ 100 গ্ৰাম আপেল কিনিব? কিনিলে কমেও 2 কিলো কিনিব। আৰু স্যাৰ, যিয়ে কিনিব টকা সিয়েই দিব। সেই হিচাপ আপুনি মোৰ পৰা বিচাৰিছে কিয়? এই তুমি এই সামান্য আপেলৰ বাবে ইমান কথা কিয় কৈ আছা হে? স্যাৰ, আপেল সাধাৰণ কোনো ফল নহয়। 4টা আপেল পৃথিৱীত বিখ্যাত। এটা আপেল আদিম মানৱ আদমে খাইছিল বুলিয়েই আমিবোৰ পৃথিৱীত আহিবলগীয়া হৈছে। নহ'লে কৰোণাৰ এই অত্যাচাৰ সহিবলগীয়া নহ'লহেঁতেন। আজি স্বৰ্গত সুখত থাকিলোঁ হয়। আৰু দ্বিতীয় আপেলটো হ'ল নিউটনৰ আপেল। সিদিনা নিউটনৰ মূৰত আপেল নপৰিলে এই মহাকৰ্ষ তত্ত্ব অভিকৰ্ষ তত্ত্ব পঢ়ি ব্ৰেইন নষ্ট কৰিবলগীয়া নহ'লহেঁতেন। আৰু তৃতীয় আপেলটো হ'ল ষ্টিভ জবছৰ কামুৰি খোৱা এডোখৰ আপেল। আইফোন, আইপেড, আইপড ইত্যাদিৰ যিমান যন্ত্ৰণা সেইবোৰ সেই আপেলৰেই যন্ত্ৰণা। আৰু চতুৰ্থ আপেলটো হ'ল আজিৰ আপেল, যি মোৰ চাকৰি হোৱা বা নোহোৱাৰ কাৰণ। ইয়াৰ পিছতো জানো আপুনি আপেলক সাধাৰণ আপেল বুলি ক'ব? কতে মৰো। হ'ব দিয়া হ'ব আৰু নক'বা নহ'লে এইবাৰ মোৰ মূৰটো বেয়া হৈ যাব। কৰোণাৰ এই সময়ত তেজপুৰত যোৱাৰ মোৰ অলপো মন নাই। হ'ব দিয়া হ'ব, আজি আৰু হৈছে। ইণ্টাৰভিউ ইমানতে শেষ কৰিছোঁ, তুমি এতিয়া যাব পাৰা। স্যাৰ, মোৰ চাকৰিটো হ'বনে? তোমাৰ চাকৰিটো হ'ব নে নহ'ব সেইটো ক'ব নোৱাৰোঁ, কিন্তু তোমাৰ চাকৰিটো হওক বা নহওক, তোমাৰ মাথাটোত কিবা গেষ্ট্ৰিক আছে। তুমি পাৰিলে কোনোবা এটা ভাল মেডিকেলত যাই সেই গেষ্ট্ৰিকটো অপাৰেশ্যন কৰি আনিবা। তাৰপিছত আকৌ ইণ্টাৰভিউ দিবলৈ আহিবা। এতিয়ালৈ যাব পাৰা। বন্ধুসকল, আমাৰ এই কমেডিটো কেনেকৈ লাগিল আপোনালোকে জনালে নথৈ আনন্দিত হ'ম। আৰু যদি কমেডিটো ভাল লাগিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে ওপৰত ৰঙা আখৰেৰে লিখা আছে ছাবস্ক্ৰাইব বুলি, সেইটো দবাই দিব। আৰু পাৰিলে বেল বাটনটো দবাই পেলাই আপোনালোকে নটিফিকেশ্যন অল কৰি দিব। তেতিয়া আমাৰ ভিডিঅ'বোৰ যেতিয়া আপলোড কৰিম লগে লগে পাই যাব। তেতিয়াহ'লে আমাৰ লগত থাকিব। ভালে থাকক, কুশলে থাকক। আজিলৈ এৰিছোঁ, বাই। চৰি, আৰু আমাৰ ব্লগটোৰ নাম হ'ল আজিবৰ ব্লগ। আপোনালোকে সেই ব্লগটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ এৰিছোঁ, টাটা, বাই।